বৰহাটত সাংবাদিকসকলক মাস্ক চেনিটাইজাৰ খাদ্য সামগ্ৰী বিতৰণ কোভিড-19 কৰোনা ভাইৰাছে যি মহামাৰী আতংক বিৰাজ কৰিছে তেনে সময়ত দেখা গৈছে চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাটৰ কংগ্ৰেছ কৰ্মী উৎপল গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মানিক গগৈ এক মহানুভৱতা সাংবাদিকসকলৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে আছু নেতা মানিক গগৈয়ে লগতে সহযোগ কৰে আছুৰ বিত্ত সম্পাদক প্ৰশান্ত দত্ত শিৱসাগৰ জিলাৰ আছুৰ উপদেষ্টা বিষ্ণুজ্যোতি বুঢ়াগোহাঁইৰ উপৰিও ভালেকেইজন আছুৰ বিষয়ববীয়া উপস্থিত থাকে মাস্ক চেনিটাইজাৰ বিতৰণ কৰে উৎপল গগৈয়ে সাংবাদিক বন্ধুসকলক গ্ৰীণ ভিউ একাডেমীত যোৱাকালি দিনৰ 1 মান বজাত উপস্থিত হৈ সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠান আগবঢ়াই নিয়াৰ লগতে সমাজৰ হকে কাম কৰি যোৱাত উৎসাহ দিয়ে সভাত উপস্থিত থাকে বৰহাট নতুন হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক বীৰেন বৰা আৰু অসম ৰাজ্যিক NSUI ৰাষ্ট্ৰীয় প্ৰতিনিধি এনজয় দেৱৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আজি আমি বৰহাটলৈ আহিছোঁ আমি জাষ্ট মাতমাবলৈ আছোঁ আজি বিশেষকৈ আমি বৰহাটৰ পৰা জিন্তু পালৰ ৰিপৰ্ট ষ্টুডিঅ'ত মই বিপিন বসুমতাৰী আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট